এয়া কোচবিহাৰৰ ৰাস চলি আছে। কোচবিহাৰত ইতিমধ্যে আমি আসামৰ পৰা ভালেকেইজন আহিছোঁ আৰু ইয়াতে কোচবিহাৰৰ স্থায়ী বাসিন্দা আছে। গতিকে আমি তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিছোঁ, আপুনি ক'ৰ পৰা আহিছে? মই অসমৰ কোকৰাঝাৰ জিলাৰ পৰা আহিছোঁ। মানে কেনেকুৱা লাগিছে আপোনাৰ ৰাস চাই? লাগিছে excellent. We have come to the Kusbehar Rash Fair and it is very excellent, and so many people have gathered here. Huge crowd. There are so many stalls, food stalls, stationers. We have now arrived in the state where cottage industries, many handcrafts has been displayed in the shops. It is a beautiful scenery of the handcrafts. इनको আপনার कैसा লাগছে? अच्छा लगता है। অনেক ভালো। অনেক ভালো লাগছে। আমি তো কুচবিহারের ছেলে, আমি কুচবিহারে থাকি বাসিন্দা। আমাদের এখানে কুটির শিল্প খুব নাম করা, ঘুঘুমারি পাটি শিল্প এবং আমার পাট শিল্প, মানে এখানকার খুব নাম করা। সারা বিশ্বে এই পাট শিল্প এবং আমার পাটি শিল্প সারা বিখ্যাত খ্যাত, সারা বিশ্বের খ্যাত। সেই জন্য এই জন্য এখানে খুব ভিড় হয় এবং খুব ভালো রাস পূর্ণিমা, খুব রাসমেলা খুব ভালো হয়। ঠিক আছে, আপুনি ক'ৰ পৰা আহিছে ছাৰ? মই বাক্সা জিলা হালবাৰীৰ পৰা আহিছোঁ। মানে আপুনি ৰাস চাবলৈ আহিছে কোচবিহাৰত। কেনেকুৱা আপোনাৰ মনৰ অনুভৱটো কওকচোন বাৰু। যথেষ্ট ভাল লাগিছে, খুবেই ভাল লাগিছে। বহুত বস্তু চাবলৈ পাৰিলোঁ ইয়াতে আহি, বহুত নতুন অভিজ্ঞতাও হ'ল। বহুত ৰং বিৰঙৰ বস্তু আছে, কিমান চাব আৰু কিমানটাৰ নাম কম, মানে বহুত ধৰণৰ বস্তু ইয়াতে আমি মানে উপলব্ধ হৈছে, মানে পাইছোঁ আৰু ভাল লাগিছে তাত চাই। ঠিক আছে ছাৰ, আপুনি ক'ৰ পৰা আহিছে? ময়ো বাক্সা জিলাৰ পৰাই আহিছোঁ। ইয়াতে আহি কিনে চাৰিওফালৰ পৰিৱেশটো চাই ৰাস মেলা সৰুৰ পৰা শুনি আছিলোঁ, কোকৰাঝাৰৰ ৰাস মেলা, কোচবিহাৰৰ ৰাস, কিন্তু আজি একদম ভালদৰে দেখা পালোঁ। চাৰিওফালে অনন্য অপূৰ্ব, চাৰিওফালে মেলা, চাৰিওফালে মানুহ, গতিকে খুবেই ভাল লাগিছে। এনেকুৱা অভিজ্ঞতা থাকি যাব মনত, চিৰদিন থাকি যাব স্মৃতি। ঠিক আছে, আমি ইয়াৰ আটাইতকৈ ভাল লগা বস্তুটো হৈছে আমাৰ অসমৰ স্বনামধন্য শিল্পী জুবিন গাৰ্গৰ নামত ইয়াত এটা মঞ্চ স্থাপন কৰিছে, য'ত অনবৰতভাৱে বিভিন্ন আমাৰ স্বনামধন্য শিল্পীসকলে ইয়াত নৃত্য গীত প্ৰদৰ্শন কৰি আছে, বিশেষকৈ গীত প্ৰদৰ্শন কৰি আছে। এইটো আমাৰ আটাইতকৈ ভাল লাগিছে। আমাৰ অসমৰ হাৰ্টথ্ৰব যিজন শিল্পী জুবিন গাৰ্গ, তেখেতৰ নামত মঞ্চখন ধনী কৰি তেখেতক যি সন্মান যাচিছে, তাৰ কাৰণে আমি এই কোচবিহাৰ ৰাস মেলাৰ কমিটিলৈ আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এজন অসমৰ বাসিন্দা হিচাপে তেখেতলৈ গৌৰৱ কৰোঁ। অকল আমাৰ অসমৰ নহয়, তেওঁ সকলো ঠাইৰ মানুহে কি কৰিছে, খুব সন্মান জনাইছে। হয়, খুব ভাল লাগিছে, এইটো আটাইতকৈ ভাল লাগিছে। হয়, আটাইলৈ মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু মই উপেন বেজবৰুৱা, ময়ো আহিছোঁ মানে তামোলপুৰ জিলাৰ পৰা। মানে মই চাকৰি সূত্ৰে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত থাকোঁ, আৰু মই মোৰ বন্ধুবৰ্গৰ সৈতে আজি কোচবিহাৰলৈ ৰাস চাবলৈ আহিলোঁ। অকল ৰাসেই নহয়, আজি মানে দিনটো ঘূৰিছোঁ। প্ৰথমে আমি মধুপুৰ সত্ৰ, সৰুৰ পৰা শুনি আহিছিলোঁ কোচবিহাৰৰ মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দেহাৱসান ঘটিছে, বৈকুণ্ঠক আমি আহিছে। সেয়ে আজি আমি ৰাতিপুৱাতে আহি আমি তেখেতে বৈকুণ্ঠগামী হোৱা মধুপুৰ সত্ৰখন চালোঁ। তাৰপিছত আমি কোচবিহাৰৰ ৰাজবাৰীখন চালোঁ। তাৰপিছত আমি এতিয়া এই কোচবিহাৰৰ ৰাস মেলা, যি মেলা উৎসৱ, সেয়া আমি উপভোগ কৰি আছোঁ। এই উপভোগ কৰি আমি যথেষ্ট আনন্দিত হৈছোঁ, সুখী হৈছোঁ। ইয়াৰ উপৰিও আৰু ইয়াতে আহি এটা মানে বস্তু দেখিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। সেইটো হৈছে ইয়াৰ ৰাস মেলাৰ যিখন মঞ্চ, ষ্টেজ, যিখন সভা গৃহঘৰ, য'ত নেকি আপোনাৰ গান বাজনা, মিউজিক, বিভিন্ন গায়কে প্ৰদৰ্শন কৰি আছে। ইয়াৰে যিখন মঞ্চ, এই মঞ্চখন আমাৰ অসমৰ মানে আমি অকালতে হেৰুৱাই পেলোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত তেখেতসকলে উৎসৰ্গা কৰিছে। গতিকে আমি এইটো দেখিবলৈ পাই, আমি যিহেতু অসমৰে বাসিন্দা, গতিকে ইয়াতে আমি যথেষ্ট সুখী হৈছোঁ। আৰু এই জগতেই তেখেতৰ নামত মানে অৰ্পণ কৰা বাবে ইয়াৰে সমিতিলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ, ধন্যবাদ।